দেখি তোমালোকৰো শিকা তোমালোকে আকৌ দুষ্ট নকৰিবা আই বোপাই কথা অমান্য নকৰিবা মোৰ কৰোণা ৰূপিণী আশীৰ্বাদ কৰিবা যাতে মোৰ উদ্দেশ্য সিদ্ধি হয় পিতা তুমি মোৰ গুৰু মোৰ সেৱা গ্ৰহণ কৰিবা দিয়া মোক আশীৰ্বাদ ভালদৰে ল'ব পাৰোঁ তাতে শিক্ষা হয় সমাজৰ অস্পৃশ্যতই তোক চুলেও গা ধুব লাগে নিঃজাতিৰ সন্তান হৈ উচ্চ জাতিৰ লগত কলাবি কৰিব নোৱাৰ শিক্ষা হৰণ ইয়াৰ পৰা আঁতৰি যা কলৈ নহ'লে পৰিণাম হ'ব অতি ভয়ংকৰ আহা কুমাৰসকল আমি অন্য স্থানে যাওঁ
প্ৰতিষ্ঠা কৰি এই নিবিড় অৰণ্যত কঠোৰ ব্ৰত পালন কৰি নিজে নিজে মোৰ শিক্ষা লৈছো মই ভগৱানৰ অপাৰ কৰোণা দানত লভিছো মোৰ শিক্ষা নিশ্চিত ৰূপেৰে হে কৰোণাময় পৰমেশ্বৰ নবা নিকি নহয় সহস্ৰ প্ৰণাম পাহাৰত বন্ধ কৰি কুকুৰৰ মাত প্ৰথম দেখিল আচৰিত হলো মই দুখ পোৱা নাই কুকুৰাৰ লপো গুৰুদেৱ আপুনি মিছাতেই সৰ্বশ্ৰেষ্ঠ ধনুধৰ বুলি মোক কৰিলে প্ৰচাৰ কিন্তু এইজন বীৰ মোতকৈ বহু ওপৰত নিজেই মই কৰিছো স্বীকাৰ কথাটো হয় ময়ো হৈছো আচৰিত মোৰ সম মহাধনুধৰ নাই এই জগত নোৱাৰে মোৰ দৰে শব্দ ভেদিবান কৰিব নিক্ষেপ দিয়া নাই কাকো শিক্ষা মই বাৰু আহাচোন যাও আগবাঢ়ি কোন বীৰ সেইজন এজন অৰাজ্য বালকে সন্মুখত প্ৰতিমা কৰিছে আৰাধনা আহা ওচৰ চাপি যাও কোন তুমি বালক গুৰুদেৱ অথমৰ সেৱা গ্ৰহণ কৰিব কোন তুমি বালক কাৰ পুত্ৰ তুমি কৰিছে কাৰ সাধনা গুৰুদেৱ একলক্ষীৰ নাম নিশাত নন্দ গৈছিলো তজুপাকে মোৰ শিক্ষাৰ অভিপ্ৰায় ক্ষীণ বুলি নিজ বুলি অস্পৃশ্য চান্দান বুলি খেতি দিলে কৰিব বহু অপমান কিন্তু হতাশ নহয় আপোনাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিয়ে নিবিড় অৰণ্য কঠোৰ ব্ৰত পালন কৰি নিজে নিজে মোৰ শিক্ষা লৈছো মই তোমাৰ শিক্ষা গুৰু কোন আপুনি আচাৰ্যটো ন এতিয়াহে বুজিলো আপোনাৰ কথা আপুনি বুদ্ধি কৰি চলাখিকতাৰে স্বকীৰ্তি অৰ্জনক প্ৰিয় শিষ্য বুলি নাযাওঁ প্ৰত্যয় মই আপোনাৰ কথা মনে মনে চূড়াং কৰি শিক্ষা দি অনাৰ্য পুত্ৰক মোক ভাঙিছে কিয় নহবা অধৈৰ্য জানিলো ভালদৰে সকলো কাহিনী উপায় কলব্য গুৰুদেৱ সত্য কৰি কোৱা তোমাৰ অৰ শিক্ষা কেনেদৰে গুৰুদেৱ আপোনাৰ প্ৰতিমূৰ্তি অহৰ্নিশে পুজি নিজে নিজে কৰিলো ভক্তি ভাৱে মোৰ শিক্ষাৰ মই নিজে নজনাকৈ সকলো মন্ত্ৰ আহিল মোৰ মনলৈ সেই মন্ত্ৰকে প্ৰতিদিন অভ্যাস কৰি
তোমাৰ শিক্ষাৰ নিপুণতা নভিচৰ কৰে। উত্তম, অতি উত্তম। তুমি যুদ্ধবিদ্যাত নিপুণ হলা একলব্য, কিন্তু একলব্য যেতিয়া এজন শিষ্যই শিক্ষাৰে নিপুণতা লাভ কৰে তেতিয়াই গুৰু দক্ষিণাৰ কথা আহি পৰে। তুমি মোক গুৰু দক্ষিণা দি গুৰু শিষ্যৰ সম্পৰ্ক আলোকিত কৰা। সত্যে সত্যে বুলিলো বচন আপুনি কৰোৰ হেমুখান ধীৰ হৈ ৰখে দীক্ষণ জীৱনৰ দেৱতা কাটি পাই সন্মুখত ঢালি দি বিশেষয়ৰ ভক্তি অঞ্জলি গুৰুদেৱ গুৰু দক্ষিণা স্বৰূপে কিনি তুষ্ট কৰিম গুৰু দক্ষিণা স্বৰূপে মোক তোমাৰ হাতৰ বুঢ়াঙনি কৰা প্ৰদান। গুৰুৰ ইচ্ছা পূৰ্ণ কৰাটো শিষ্যৰ বাবে সংসাৰৰ আটাইতকৈ প্ৰধান কৰ্তব্য। চিন্তা নাই গুৰুদেৱ, আপোনাৰ উদ্দেশ্য সিদ্ধি হ'বই। অৰ্জুন প্ৰতিদ্বন্দ্বী বিৰুদ্ধে স্বীকৃতি পাবই, কিন্তু গুৰু দক্ষিণা লোৱাৰ ফলেৰে ধ্বংস কৰা এজন অগপৰ শিষ্যৰ জীৱন কলংক থাকিব আপোনাৰ যুগান্তৰে। ধন্য তুমি হিৰণ্য নন্দ, নোহোৱা তুমি সামান্য মানৱ। আজি মুক্ত কণ্ঠে মই কৰিছো ঘোষণা, তুমি এই একমাত্ৰ শিষ্য মোৰ, এই গুৰু কৰিলে পৰাজিত। তুমি মহান নিশাত পুত্ৰ একলব্য, তুমি মহান
গুণেই উদ্ধত তোমাৰ যদি তুলনা হয় মোৰ গুৰু পৰশুৰামৰ সনে শিষ্য তুমি যুগ যুগান্ত থাকে মানে চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ